Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভাল। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ভিডিও। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। যদি ভিডিওটো চাই ভাল পায়, তেন লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু এই পিনে মই এতিয়া বেগ পেকিং কৰি আছো আৰু মই এতিয়া পুৰা কাপোৰ কানি উলিয়াই ললো। বেগ এতিয়া খালি হৈ আছে আৰু মই এতিয়া লাহে লাহে কাপোৰবোৰ বেগত ভৰাম। এই পিনে মোৰ পেকিং হৈ গ'ল আৰু মই এতিয়া গা ধুম, গা পা ধুই আপোনালোকক লগ পাই আছো। তো গাইজ আজি থাম্বনেইলটো চাই আপোনালোকে গম পাইছে যে মই পেকিং কৰি লৈছোঁ। পেকিং কৰি মই আজি ক'ত যাম, কিমান দিনৰ কাৰণে যাম, তো আপোনালোকক মই গোটেইখিনি ভিডিঅ'টোত দেখুৱাই থাকিম। তো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো বলক মই এতিয়া ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ। এনে গাইজ মই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে মোক? পুৰা চিম্পুল এযোৰ ইয়াৰিংছ, এটা খাৰু। আৰু এই পিনে চাওক মোৰ ফুল লুকসটো কেনেকুৱা লাগিছে। আৰু মই এতিয়া গাড়ীত গৈ আছো আৰু এতিয়া মই টমটমত উঠি ঘৰত যাম। এইয়া আমাৰ ছাৰক লগ পাই গ'লো। আইয়া চোৱা মই আহি এতিয়া ভাত লৈ লৈছো, ভাত খাম। ভোক লাগি গৈছে আহোতে। আজি ৰাতিপুৱা ঘৰত আহিম বুলি তেনেকৈ একো খাই অহা নাই, আহিয়ে ভোক লাগিছে। বেলেগ একো নাখাওঁ, ভাতেকে খাই লওঁ। বাই নহয়, হাই কোৱা। যাই পিনে চাওক আমাৰ ৰুমিয়ে আহিয়ে মাছ ভাজাত লাগি গ'ল। এয়া মাছ ভাজি আছে তাই, আমাৰ কামিলা মানে ছোৱালী। এয়া গাইজ আমি এতিয়া খাম চাও আৰু এইপিনে আছে চিঙৰা আৰু চাহ নাখাওঁ, চাহ ভাল নালাগে। তো আমি এনেকেই খাম এতিয়া। তো বলক খাই লওঁ। আৰু এইপিনে মই এতিয়া চিঙৰা খাই আছো আৰু মোৰ লগত চাৰা বহি আছে, তাইও খাই আছে অকমান। আৰু চিঙৰা খাই হৈ গ'ল, এতিয়া আমি খাই আছো চাও। চাৰাই চাও খাই বহুত ভাল পায়, তাই এডালকৈ খাই আছে চাওকচোন। তাৰপিছত তাইক দিলোঁ আপেল খাবলৈ। তাই আপেল একদম বিছনাত থৈ পেলাই খাই আছে। আকৌ এতিয়া আব্বাই আনিলে পকৰি, এয়া এতিয়া খাম আমি। দেখিছে মই এটা খাম। আৰু ভণ্টিহঁতে পঢ়ি আছে, সিহঁতে এবাৰ ফাইনেল দিব। কেঁচুৱা কোচত লৈ পঢ়ি আছে, কি পঢ়ি আছে আৰু নাজানো। আপোনালোকে চবে দোৱা কৰিব সিহঁতৰ যাতে এক্সাম ভাল হয়। আৰু এয়া ভণ্টিৰ হেণ্ডৰাইটিং, তাইৰ হেণ্ডৰাইটিংখিনি বহুত ভাল, সেইটো কাৰণে আপোনালোককো দেখুৱাই দিলোঁ। আৰু এজনী এয়া তাইৰ ইমান ঠাণ্ডা চুৱেটাৰ পিন্ধিলে আৰু এয়া তাই কিবা পঢ়ি আছে। আৰু দুজনীয়ে কি পৰীক্ষা দিয়ে নাজানো, আপোনালোকে সিহঁতৰ কাৰণে দোৱা কৰিব। আৰু গাইজ আপোনালোকক মই ইন্ট্ৰডিউচ কৰাই দিওঁ, এয়া আমাৰ ভাইটি। আপোনালোকক আজিলৈকে দেখুৱাই নাই, ভাবিলোঁ আজি দেখুৱাই দিওঁ। মৰ্ণিং গাইজ, এয়া চাওকচোন আমাৰ পথাৰখন একদম পূৰা নিয়ৰ পৰি আছে, একো দেখাই গৈ থকা নাই। আৰু নিয়ৰ পৰি আছিলে ৰাতিপুৱা, এতিয়াতো অলপ সময় হৈ গ'ল, অলপ কমিছে। আৰু একদম ইমান ঠাণ্ডা মানে লাগিছে ইয়াত আহি পিনে। গাইজ ময়ো উঠিলোঁ, মুখ হাত ধুলোঁ আৰু এয়া পূৰা চাদৰ লৈ লৈছোঁ গাত, যিহেতু ইমান ঠাণ্ডা পৰি আছে। ঘৰত এতিয়ালৈকে চুৱেটাৰ বা শ্বল ল'বলগীয়া হোৱাই নাই, কিন্তু ইয়াত আহি পেলাই ইমান ঠাণ্ডা লাগিছে। ৰাতিপুৱা পৰা নাকো বন্ধ হৈ আছে, চৰ্দিৰ নিচিনা। এয়া ময়ো একদম পূৰা চাদৰ লৈ লৈছোঁ গাত, যিহেতু গৰম, ঠাণ্ডা। খাই আছা? চাহ খালো। ক'ত যাবা এতিয়া? কিয় কম? কৰি আছা? এয়া বিছনা পাৰি আছো, ইয়াত আহিলেই মোক বিছনা পাৰিব লগাই দিয়ে। গাইজ এতিয়া আমি খাম কমলা। আৰু এয়া ৰুমিয়ে বখলিয়াই পেলালে কমলাটো, মই বখলিয়াম এতিয়া, বখলিওৱা নাই। আৰু এয়া আমাৰ চাৰাই খাইছে চিপছ। খাই দিয়া চাৰা চিপছ। কেনেকৈ খাইছা চিপছ? এনেকৈ? অঁ, এয়া চিপছ খাইছে চাৰাই। আৰু এয়া মই গুচাই ল'লোঁ কমলা, এইটো মই এতিয়া খাম। চাৰা খাইছে, চাৰা মাকে দি আছে চাৰাক। এয়া আমাৰ জুলিয়ে কুঁহিয়াৰ কাটি আছে, তাইকে বহুত কাটিব পাৰে। এইপিনে মই কুঁহিয়াৰডাল কাটি লৈ আহিলোঁ আৰু পাতবোৰ ইমান ধাৰ, সেইটো কাৰণে আম্মাকে ক'লোঁ যে কাটি দিয়া। তো আম্মাই কাটি দিলে।
ধুনীয়াকৈ আম্মাই গুচাই একদম টুকুৰা টুকুৰি কৰি দিছে। আমি গোটেইখিনিয়ে মিলি পেলাই খালোঁ। আৰু আজি হ'ল নেক্সট ডে মৰ্ণিং। শুই উঠিলোঁ, উঠিয়ে বিচনাত ভিডিঅ' এটা কৰি ল'লোঁ। আমি এতিয়া গৈ আছোঁ, আজি দাৱাত খাব যাম। আৰু আজি ওলোৱাতে ভিডিঅ' বনোৱা নহ'লে, আৰু গৈ পাই আপোনালোকক দেখাই আছোঁ। আৰু এইপিনে আমি চাৰিজনী একেলগে গাড়ীত বহি লৈছোঁ, পূৰা কথা পাতি পাতি গৈ আছোঁ। আৰু ঘৰ আহি পাই গ'লোঁ। আৰু এয়া চাৰা, চাওকচোন কেনেকৈ হাঁহি আছে। তাই ফুৰিব পালে খুব ভাল পায়। আৰু এতিয়া আমাক চাহ খাবলৈ দিলে, আমি চাহো খাই ল'লোঁ। খাই আমি পিছফালে গ'লোঁ। হেল্ল' গাইজ, এয়া এইখিনি আমাৰ পুৰণা জেগা। আজি আমি পুৰণা জেগাত আহিছোঁ। আমি আগতে ইয়াতে আছিলোঁ। বহুত ভাল লাগে, বহুত মিছ কৰোঁ জেগাখিনি। আজি আহিছোঁ, ভাল লাগিছে। আৰু এইটো আমাৰ কুকুৰ, আগতে পুহিছিলোঁ, ইয়াতে থাকি গ'ল, সি নগ'ল আমাৰ লগতে। ৰকি, চে হাই ৰকি। এয়া গাইজ, আমি এখন ফিল্ডত ইমান খেলিলোঁ, মানে বহুত 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 ইয়াদে মানে জুৰি আছে আমাৰ এইখন ফিল্ড। আমাৰ আজি আহিছোঁ, বহুত ভাল লাগিছে। ইয়াত আমি বহুত কাজিয়াও কৰিছোঁ, খেলিছোঁ। এয়া তাই ভিডিঅ' বনাই আছে, চাব পাব ইউটিউবত। এইপিনে আমাৰ লাঞ্চ ৰেডি হৈ গ'ল, আমিও লাঞ্চ কৰি ল'লোঁ। আৰু এতিয়া আমি ওলালোঁ ঘৰলৈ বুলি। তো এই টমটমত উঠি ল'লোঁ, চাৰাও টোপনি গুচি গৈছিলে। তো আমি ঘৰ আহি পাই গ'লোঁ। আৰু এতিয়া আবেলি সময়ত ভাবিলোঁ কিবা এটা খাওঁ। তো আমি এনেকৈ পিজ্জা অৰ্ডাৰ কৰিলোঁ, কৰি আনি আমি গোটেইকেইজনীয়ে মিলি পেলাই খালোঁ। ভাল লাগে একেলগে এনেকৈ বহি খাই। আৰু গাইজ, আমি যেতিয়া একেলগ হওঁ তেতিয়া কিবা নহয় কিবা তেনেকৈ খাই থাকোঁ। আৰু আজি ডিনাৰত আছিলে চিকেন আৰু দালি। তো গাইজ, আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট পাৰ্টটো আপোনালোকে চাই থাকিব।